হাই কি কৰি আছে বাৰু আপোনালোকে? মই আজি আকৌ ঠাই এডোখৰলৈ যাবলৈ ওলাইছোঁ। ভিডিঅ'টো চাই থাকক, তাত গৈ ক'ম বাৰু, আৰু গম পাবই নো যদি ভিডিঅ'টো চাই থাকে, গতিকে চাই থাকক। ভিডিঅ'টো ভাল লাগিব বুলি আশা ৰাখিলোঁ। এয়া বাইকখন অন কৰি লৈছোঁ, এবাৰ যাবৰ বাবে সাজু। এই তিনিআলিটোত অকণমান ৰখিব লাগিব, মানে মোৰ লগৰজন আহি আছে। লগৰজনক কল কৰিলোঁ, কিন্তু তাক আনিবগৈ দিছে, সি বোলে আহি আছে। হাই, কি খবৰ আপোনালোকৰ? আজি আকৌ লগ পালোঁ। ইণ্টাৰনেটটো বন্ধ কৰি দিয়া বহুত বেয়া হৈছিলে, ভিডিঅ' চিডিঅ' কৰিব পৰা নাছিলোঁ। আজি আকৌ কাৰণে ভিডিঅ' কৰিব আহিলোঁ। আজি বিশেষ একো নহয়,
গাঁৱৰ ওচৰতে মানে কিবা দলাই লামা মন্দিৰ বনাই আছে মানে সেইটোৱে চাব আহিছোঁ। গাঁৱৰ ওচৰতে আছে কিন্তু আজিলৈকে সোমাই পোৱা নাই মই। আগতে আহিছিলোঁ যেতিয়া আপুনি অপেনিং কৰিছিলে, মিঠাই খাব আহিছিলোঁ মিঠাই। এতিয়া আজি সোমাম, কি কি আছে চাওঁ ভিতৰলৈ। ভিতৰত গতিকে ভিডিঅ'টো চাই থাকক। গেটখন খুলি দিলোঁ। এয়া এতিয়া আমি সোমাই আহিলোঁ। মন্দিৰটো সেইটো, এইখন গেট এইটো পোৱা আকৌ গৈ তাত মন্দিৰ আছে। অলপ মানুহটো বেমাৰী হৈ আছোঁ মই, গামোচা চামোচা লগাই আহিছোঁ, জেকেট পিন্ধি আহিছোঁ একেবাৰে। ভিডিঅ'টো চাই থাকক, ভাল লাগিব। এইটোৱে হৈছে মেইন মন্দিৰটো। ইয়াত কিছুমান ফুলৰ গছখিনি লগাই থৈছে। গছখিনিৰ নামটো নাজানো মই কি হয়, কিন্তু চব কাটিং কৰি থৈছে চব এইবোৰ। এইটো মন্দিৰটো বনাই আছে এতিয়া। এতিয়াতো বনাই শেষ হোৱা নাই, বনাই আছে এতিয়া। এতিয়া ভিতৰলৈ সোমাই গৈ আছে। এতিয়া চাওঁচোন ভিতৰত কি কি আছে। গোটেই বাঁহে বাঁহ দেখিছোঁ মই ভিতৰত। তাৰ ওপৰত গৈ আছোঁ, আমি ওপৰত কি কি দেখিব চাওঁ। এইটো তলৰ দৃশ্যটো, এইটো তলৰ দৃশ্য। এতিয়া ওপৰলৈ উঠি গৈ আছোঁ। এতিয়া চাওঁ কেনেকুৱা হয়।
ওপৰলৈ গৈ আছো ওপৰলৈ গৈ আছো তলত চাওক তলত আৰু ওখ আৰু আছে ওপৰত আৰু আছে ওপৰত যাবৰ ওপৰৰ পৰা দেখিব পৰা এনেকুৱা এইটো এতিয়া কথা এটা হ'ল কি যেতিয়া মানে আমি ভিডিঅ' কৰি আছিলোঁ তেতিয়া মানে গোটেই মানুহখিনি আমাকে চাই আছিলে তেতিয়া সেইকাৰণে গোটেইখিনি মানুহে চাই থকাৰ কাৰণে অকণমান লাজো লাগিছিলে অকণমান হ'লেও কি কৰিম ভিডিঅ'টো কৰিমেই ন লাজ লাগিলেও যি লাগিলেও মন্দিৰটো ভিতৰৰ ফালৰ পৰা বনাই আছে বাহিৰৰ ফালৰ পৰা বনাই আছে মুঠতে বনাই আছে আৰু কেতিয়া শেষ হ'ব এতিয়া অলপ চাইডৰ ফালে গৈ আছোঁ কি চাওঁ কি দেখি পাওঁ এতিয়া মানে গোটেই মন্দিৰটো এটা স্কোৱাৰ ফৰ্মৰ বনাইছে গোটেই এটা স্কোৱাৰ হয় মানে মন্দিৰটো কোনফালে আগফাল কোনফালে পিছফাল একো ধৰিবই নোৱাৰি চবফালে একে মানে এটা স্কোৱাৰ ফৰ্ম হয় পূৰা এইফালে কিবা বেকা বেকাকৈ দিয়া আছে লোহাবোৰ বেকা বেকা কৰি দিছে কি জানো কেনেকুৱা ষ্টাইল হ'ব কৰিব এইখনে মেইন গেটখন হ'ব চাগে এইখনে হ'ব লাগে মেইন গেটখন মোৰ কেমেৰাটো পৰিলে হ'ব ইয়াৰ পৰা নামি গৈ আছোঁ আমি লগৰকেইটা আগে গৈ আছে মই পিছে পিছে গৈ আছোঁ হুৰুঙা ৰাউণ্ড আমি এতিয়া গুচি আহিলোঁ এতিয়া মন্দিৰটো চাই ভাল লাগিলে কিবা কেনেকুৱা লাগিলে ভালেই লাগিলে কেনেকুৱা লাগিছে চ' আপোনালোকে ভাল লাগিলে যদি আহিব
চ' এতিয়া বনাই আছে চ' বনাই শেষ হ'লে আহিব চ' সেয়া চেয়া কৰিব কিবা কৰিব মানে কিবা আগতে আহিছিলোঁ অকল যেতিয়া আপুনি অ'পেনিং কৰিছিলে তেতিয়া মানে কিবা বিস্কুট দিছিলে খাব চকলেট খাবলৈ আহিছিলোঁ মানে তেতিয়াৰ পৰা আজিলৈকে অহাই নাই মই সেইকাৰণে চাওঁ বুলি আহিলোঁ লগতে আপোনালোককো দেখালোঁ ভাল লাগিছে গোটেই মন্দিৰটো মানে গোটেই এটা স্কোৱাৰ টাইপৰ মানে গোটেই যদি আপোনালোকে পিছফালৰ পৰা সোমায় তেতিয়া আগফালৰ পৰা সোমোৱা নিচিনা লাগিব তেতিয়া আগফালৰ পৰা সোমালেতো আগফালৰ সোমোৱা নিচিনা লাগিবই ন ভিডিঅ'টো যিমান পাৰোঁ দেখাব চেষ্টা কৰিলোঁ গতিকে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব এতিয়া মই এটা নতুন ইউটিউবাৰ হয় আপোনালোকে ছাপোৰ্ট কৰিলেহে মই আগুৱাই যাব পাৰিম ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ আজিলৈ বাই বাই